আমি যথেষ্ট সুখী যে হাজারিয়ে মাত্ৰ ৩.৫ মাহ আগত নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল, যাক আমি গ্যাৰাণ্টি বুলি কৈছোঁ। 5টা গ্যাৰাণ্টি: ভূমি পট্টা, যুৱকসকলক 2 লাখকৈ টকা দিয়া, মহিলাসকলক এককালীন 15,000কৈ দিয়া, জ্যেষ্ঠসকলক 10,000কৈ এককালীন সাহায্য দিয়া, আৰু ফিজিকেলি হেণ্ডিক্ৰেফ্টসকলক 10,000কৈ দিয়া এককালীন। 5টা গ্যাৰাণ্টি 3.5 মাহত আমি দিয়া আৰম্ভ কৰিছোঁ। তাৰ কাৰণে হেপী। বহুত চৰকাৰ হয়, আহে যায়, প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰে। আৰু আজি আপোনালোকক এচিয়ৰ কৰিছোঁ, আমাৰ যিটো আলোচনা BPF দলৰ চৰকাৰলৈ পৰামৰ্শ আমি যিটো দিছোঁ যে আমাৰ গ্যাৰাণ্টি কেইটা কণ্টিনিউ 5 বছৰ চলিব। যিসকল যুৱকে এতিয়া পোৱা নাই, আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উৎসাহিত হৈ 15,000 নতুন যুৱক যুৱতীক আকৌ 2 লাখকৈ টকা দিয়াৰ কথা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে, আৰু নিৰ্বাচনৰ পিছত সেইটো দিয়া হ'ব। তেতিয়া আজি যে আমি 100 কৰি দিছোঁ, বোধহয় তেতিয়া এটা কনষ্টিটুৱেঞ্চিত আই থিংক 300 to 400কৈ পৰিব। বহু যুৱকে সংস্থাপন ল'ব পাৰিব ভালকৈ যদি টকাটো ব্যৱহাৰ কৰে, আৰু যদি ব্যৱহাৰ নকৰে সেইটো তেওঁলোকৰ ব্যক্তিগত হ'ব। ভৱিষ্যতে তেওঁলোকে আজি যিটো টকা পাইছে 1 লাখ টকা, দ্বিতীয় 1 লাখটো তেওঁলোকে তাৰ পৰা বঞ্চিত হ'ব যদি তেওঁলোকে প্ৰপাৰলি কাম নকৰে। আৰু এবছৰ পিছৰ পৰা আমি এইটো নিৰীক্ষণ আৰম্ভ কৰিব বিভাগে, কাৰণ বিভাগক তেওঁলোকে প্ৰতিশ্ৰুতি দিব লাগিব যে কোনে মুৰ্গী পুহিব, কোনে হাঁহ পুহিব, কোনে গাহৰি পুহিব, কোনে দোকান দিব, কোনে চাইকেল দোকান দিব, কোনে মটৰ মেকানিক দোকান দিব, তেওঁলোকে প্ৰতিশ্ৰুতি দিব। আৰু সেইমতে তেওঁলোকে আগবাঢ়িলে আপোনালোকে ভাবি চাওকচোন, যদি এটা MCL সমষ্টিত 1000 মানকেও ল'ৰা আৰু ছোৱালী সংস্থাপিত হয়, কিমান ডাঙৰ এটা নিবনুৱা সমস্যা সমাধান হ'ব। গতিকে আমি ভাবিছোঁ হাগ্ৰামা মহিলাৰে ডাঙৰীয়াৰ এই পদক্ষেপে BTCখনক আৰু 1 ষ্টেপ আগবঢ়াই লৈ যোৱাত সহায় কৰিব। সমাগত নিৰ্বাচনত যোৱাকালি এটা বাতৰি ওলাইছে 11টা আৰু 4টা। আমি সেইটো যিহেতু অথেণ্টিচিটিটো আমি এতিয়াও জানা নাই, আমি 15টা বুলিয়ে ভাবি আছোঁ এতিয়াও। যদি 11টা আৰু 4টা হয় সেইটো আচৰিত হ'বলগীয়া একো নাই, যিহেতু NDAৰ লগত আমি থাকিছোঁ। থকাৰ পিছত সদায় তেওঁলোকে ইতিমধ্যে 2টা ছিট বিজয়ী ছিট আছে ইয়াত। তেওঁলোকে বৰ্ধিত ছিট 2-এটা বিচাৰিছিল, যেহেতু ইয়াতে আমাৰ 12টাৰ পৰা 15টা হৈছে, তাৰে বৰ্ধিত ছিটৰ পৰা তেওঁলোকে বিচাৰিছিল। আৰু সেইটো হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই যদি এগ্ৰিও কৰে, আমাৰ দলৰ ক'বলগীয়া নাই, কাৰণ তেওঁক ইতিমধ্যে আমি এখতিয়াৰ দিয়া আছে যে NDA সম্পৰ্কে ছিট ভাগ বিতৰণত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, আৰু তেওঁ সেইমতে তেওঁ লৈছে। কি কৈছে? না, আমি EPPL কেনেকৈ থাকিব? এনে 2টা দল আৰু ইয়াত নহয়। তেওঁলোকে নিজেও কৈছে আমি কংগ্ৰেছৰ লগতো হ'ব পাৰে, কাৰোবাৰ লগতো হ'ব পাৰে। তেওঁলোক ইতিমধ্যেই চিন্তা চৰ্চা কৰিছে তেওঁলোকে কাৰ লগত থাকিব, আৰু আমি জানাত তেওঁলোকৰ যোগাযোগ চলিছে। এটা ৰাজনৈতিক দলে নিজে টিকি থাকিবৰ কাৰণে নিশ্চয় কাৰোবাৰ লগত এৰা এৰি হ'লে কাৰোবাৰ লগত ধৰা ধৰি তেওঁলোকে কৰিবই লাগিব। আমি যেনেকৈ কৰিছিলোঁ, ইয়াৰ আগত আমাক যেতিয়া প্ৰত্যাখ্যান কৰিছিল, তেতিয়া আমি মহাজোঁট হৈ পেলাই ময়ে MLA নিৰ্বাচিত হৈছোঁ মহাজোঁটৰ জৰিয়তে। এইটো এটা পলিটিকেল টেকটিক্স হৈছে আধুনিক ভাৰতত যোৱা 40 বছৰৰ পৰা ষ্টাৰ্ট হৈছে। এই নতুন পলিটিকেল টেকনিকটো কোনেও অকলে খোৱা দিন আৰু নাই। নাই, ভেৰগাঁও চাওক, এতিয়া ভেৰগাঁও সমষ্টি আৰু টংলা সমষ্টি নাছিলেই, আছিলে কালাইগাঁও আৰু পানেৰী। গতিকে এতিয়া আধা ওলাই গ'ল আমাৰ, যিখিনি BTCত নপৰে, আৰু কালাইগাঁৱৰ আধা ভেৰগাঁৱত পৰিছে, আধা টংলাত পৰিছে। নহয়, যদি দলে য'ত দিব তাত নিৰ্বাচন খেলিমেই। এতিয়া টংলাটো যদি তেওঁলোকে অলৰেডি দিছে, মোৰ ফাৰ্ষ্ট চইচ নিশ্চয় ভেৰগাঁৱে হ'ব। কিন্তু চৰ্চা হৈছে যে BPF, EPPL আৰু BJP এটা আমব্ৰেলা তলতে সম্ভৱ নহয়, ইম্পচিবল, এই শব্দটোকে কৈছোঁ। ঠিক আছে।